গাইজ আমি মানে অসম এৰি যাব ওলাইছোঁ কি ক'ব আৰু আমাৰ মানে ইয়াতে কোনো পাৰ্মানেণ্ট স্থান নাই মানে থাকিবৰ কাৰণে চ' আমি অসম এৰি যাব ওলাইছোঁ গাইজ এয়া চাওক বেডিং পত্ৰ চব লৈ আহিছোঁ পাছফালে এয়া চাওক আমি যাম কৰণো গুটি হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু ৰাতিপুৱাই আজি একদম দেখিছেনে বতৰটো বৰষুণ আহি আছে এইফালে আৰু আমি গাড়ীৰ ভিতৰতে বহি আছোঁ আৰু আজি আহিছোঁ আমি গুটিহঁতৰ স্কুললৈ মোক আনিছা ন স্কুললৈ খাবলৈ মানে আজি গুডুহঁতক ফিল্ড ষ্টাডিৰ কাৰণে গুৱাহাটী নিব আৰু গুডিহঁতৰ স্কুলতো ডান্সৰ প্ৰগ্ৰেম আছে তো বৌয়ে মানে দুইজনীকে একেলগে লৈ আহিব লগা হ'ল মই এতিয়া গাড়ীৰ ভিতৰতে উলিয়াই দিবলগীয়া হ'ব মেকআপ কৰি দিম গাড়ীৰ ভিতৰতে আৰু তাইক অলপ পাছতকৈ যাব এতিয়া গাড়ী ল'ৰা ছোৱালীবোৰ আহিছে বাকী ষ্টুডেণ্টবোৰ আমি দুজনী গাড়ীৰ ভিতৰতে বহি আছোঁ আৰু ন গুডি চাওঁ আমাৰ আকৌ গুডিৰ আগৰ দাঁতকেইটা নাই দেই গাড়ী আপোনালোকে নাহাঁহিব কিন্তু কি ক'ব আৰু বহুত ধুনীয়া মানে বহুত কিউট আছিলে আমাৰ ছোৱালীজনী কিন্তু কি ক'ব আৰু মানে বেছি কিউট হৈ গ'ল যে সেইকাৰণে ভগৱানে আগৰ দাঁতকেইটা মানে নোহোৱা কৰি দিলে মানে তো গাইজ আমাৰ গুটি আজি আপোনালোকক কিবা এটা ক'ব দেই কোৱা হেল্ল' গাইজ মই আপোনালোকক মোৰ স্কুলৰ পৰিৱেশটো দেখাবলৈ আহিছোঁ চাই থাকক আজি আপোনালোকক মানে গুটিহঁতৰ স্কুলৰ গোটেই ঠাইখিনি দেখাম বহুত ধুনীয়া হয় আহি মানে বহুত বেছি ভাল লাগে চাৰিওফালে গছ আছে আৰু ইমান বেছি চাফা নহয় বহুত মানে চাফাকৈ ৰাখে ইয়াতে ঝাৰু মাৰিয়ে থাকে কাম কৰা মানুহ থাকে ইয়াতে বহুত চাফাকৈ ৰাখে মানে আহিয়ে কিবা মনটো ভাল লাগি যায় আৰু ওচৰতে এখন পাৰ্কো আছে বেলেগক এণ্ট্ৰি নিদিয়ে বাৰু ইয়াতে যিহেতু কেভি হয় ন আৰু গুটিহঁতৰ স্কুলৰ ওচৰতে মানে 3খন স্কুল আছে তো আপোনালোকক দেখাম তো ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাই থাকিব আৰু ধুনীয়া ধুনীয়া পৰিৱেশবিলাক মই দেখাই আছোঁ আৰু এতিয়া আমি গাড়ীৰ ভিতৰত বহি আছোঁ আৰু বৰষুণ দি আছে গুডি উলিয়াব টাইম হোৱা নাই অলপ পাছতকৈ মানে তাইক উলিয়াব ষ্টাৰ্ট কৰিম আৰু মানে মেকআপ কৰিবলৈ এতিয়া গুডুক স্কুলত নমাবলৈ গৈছে তাইৰ গুডুৰ স্কুলো ইহঁতৰ স্কুলৰ ওচৰতে হয় এতিয়া আমি গাড়ীত বহি আছোঁ তো চাই থাকক ভিডিঅ'টো নে কি কোৱা বিয়া ৰখাই দিয়া A few moments later. আজি মই দিৱালী ডান্স নাচিম ময়ো তাতে পাৰ্টিচিপেট কৰিছোঁ কোনে মেকআপ কৰিব দলিবাই মেকআপ কৰি দিব সেইটো নকওঁ মই আজি মই দিৱালী ডান্স স্কুলত কৰিম ময়ো তাতে পাৰ্টিচিপেট কৰিছোঁ এতিয়া মোক দলিবাই মেকআপ কৰি দিব গাইছ আজি আমাৰ দলিবাই গাড়ী চলাই আছে গুৱাহাটী যাওক खत्म बाय बाय टाटा गुड बाय गया আমি এতিয়া গাড়ীৰ ভিতৰতে বহি থকা 1 ঘণ্টাটো হৈ গ'ল কাৰণ 6:30 পাইছোঁ ন এতিয়া 6:30 নাবাজোতে পাইছোঁহি যোৱাহাটে 7টা বাজি পাৰ হ'ল আৰু 1 ঘণ্টা হ'ল নে গুটি সেইফালে আকৌ গুটি ঘৰত তাই একো খাই অহা নাই ন সৰু পোৱালি ভোক লাগিব যিহেতু স্কুলতো ডান্স কৰিব পেট খালী হৈ যাব সেইকাৰণে গুটি একদম আহি কি বনাই দিছে কুলিয়া এক কাৰী পোলাও এক কাৰী আৰু এটা গ্ৰেভি হৈছে ন এইফালে এতিয়া বাইদেৱে আমাৰ খাব তাৰপিছতে মেকআপ কৰিম আৰু তো চাই থাকক ভিডিঅ'টো এইফালে গুডুহঁতৰ স্কুলৰ মানে আজি গুৱাহাটী নিবৰ কাৰণে এইফালে বাছ আহি পাই গ'ল 3খন আৰু এখন আহিব 4খন আহিব আৰু সিহঁতক এতিয়ালৈকে স্কুলৰ পৰা উলিয়াই দিয়া নাই কিবা কিবি এটেণ্ডেঞ্চ ল'ব আৰু কিবা কিবি কৰিব তাৰপিছতে স্কুলৰ পৰা উলিয়াই আনিব আৰু এইফালে বৰষুণো দি আছে দেখিছেনে আৰু মই দেখাম আপোনালোকক স্কুলৰ ভিতৰ পৰিৱেশটো
অলৰেডি মানে ষ্টুডেণ্টবোৰ আহি পাইছে আৰু যিহেতু 3খন স্কুল আছে ন ইয়াতে বহুত ভিৰো হয় আৰু এইফালে গুডিহঁতৰ স্কুলৰ ফ্ৰণ্ট গেট নহয় এইটো বেক হয় বেক চাইডে তো দেখাই আছোঁ আৰু এতিয়া গুডিকো মই উলিয়াই দি লওঁ পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া হয় এইফালেও দেখাই আছোঁ ৰ'ব হাই আমাৰ বাইদেউ আকৌ মেকআপ কৰা খুচিত একদম ক'বই পৰা নাই দেই গাইছ A few moments later. ইফালে ইয়াৰ ষ্টুডেণ্টবোৰকো এনেকৈ গাড়ীত বহাই আছে নিবৰ কাৰণে দেখাই দিছোঁ আপোনালোককো অকণমান আৰু এইফালে আমাৰ গুড্ডিয়ে বায়েকক চাই আছে জুমি জুমি দেখোঁ বুলি কিন্তু গুড্ডুক দেখাই নাই এতিয়ালৈকে গুড্ডু চাগে বেলেগখন গাড়ীত উঠিছে দেই ন আমি গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ' কৰি আছোঁ আৰু চাওঁ ঐ আহা মেকআপ কৰোঁ গাড়ীতে একদম এইফালে এয়া তাই এযোৰ পিন্ধিব কাপোৰ আৰু এয়া চব লৈ অহা হৈছে ঘৰৰ পৰা একদম পেকিং ৰাতিয়ে কৰি থৈছে তাৰপিছত এয়া মেকআপৰ বস্তু দেখিছেনে গোটেই একদম উলিয়াই লৈছোঁ গাড়ীৰ ভিতৰতে ইয়াতো কিবা কিবি আছে তো এতিয়া মেকআপ কৰিম ন কি গানত নাচিবা मेरे चौखट के चल के आज হয় নেকি তো এতিয়া মেকআপ কৰোঁ তাইক ন টাইম হৈয়ে গৈছে দেৰি হৈ যাব নহ'লে দিয়া ষ্টাৰ্ট কৰোঁ ন তেন্তে यस 1 minute later. ক্লাছ 9 হৈ যাবনে হ'বনে পাৰিব নহয় No, 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 no. গুডিয়ে মুখস্থ কৰিছে আকৌ ক'বলৈ কাৰণে হেল্ল' গাইজ Hello guys, আজি মই এজন গায়কৰ ফটোৱা ডান্স মাৰিবলৈ আহিছোঁ মেকআপ এতিয়া ৰাম জয় হৰি ক'তা হৈ গৈছে কপালি মাৰা নাই কাপোৰে মুখৰ মেকআপ হৈ গৈছে বুলি কৈছোঁ হাতৰ মেকআপ হাতত খাৰু কেইযোৰমান পিন্ধি লওঁ ডাঙৰ ব্ৰাছডাল বাচ্চা আহিব ডাঙৰ ব্ৰাছডাল কি হ'ল যদি এডাল নেকি তাৰপিছত নেকি ডাঙৰডাল এডাল নেকি নহয় নহয় তাতে চব ভৰাই দিয়া হৈ আছে উলিয়াইছিলা পাইছিলোঁ তুমিও খাৰু কেইযোৰ জলদি কৰা জলদি দিগদাৰ নকৰিবা হ'বনে ছুটি কৰি দিয়া তেতিয়া জপিয়াই এইটো জোখতে আছে দিয়া অঁ ঠিকে আছে জোখটো দিয়া এইফালে খোৱা আকৌ হেল্ল' গাইজ মই পিন্ধি আছোঁ কি পিন্ধি আছা মেখেলা এখন লেহেংগা কৰি পিন্ধি আছোঁ ন তাৰপিছতে কি নাচিবা আজি কৈ দিয়া দিৱালী ডান্স গানটো কি আছিলে मेरे चौखट के चल के ভালকে কোৱা, ভালকে বুজাই मेरे चौखट के चल के आज चालो नाम বাজাও ঢোল কি আছিলে बजा वो ढोल में सुबह तक কৈছে ন কি হৈছে নেকি নাই হোৱা बेलन डिजाइन दिया বেলেগ ডিজাইন দিছে আমি একদম ৰাস্তাৰ মাজতে দিয়া কাপোৰ পিন্ধাই আছোঁ এইফালে গুটিকো উলিওৱা হৈ গ'ল যিহেতু গাড়ীৰ ভিতৰত কাপোৰ পিন্ধাবলৈ অলপ প্ৰব্লেম হয় সেইকাৰণে গাড়ীৰ বাহিৰতে পিন্ধাই দিলোঁ যিহেতু সৰু পোৱালি ন একো নাই এইফালে বৌয়ে আকৌ খাৰু পিন্ধাই আছে যিহেতু দেৱালী আহি পাইছেহি সেইকাৰণে দেৱালীৰ বুলি সিহঁতৰ স্কুলত ডান্সৰ প্ৰগ্ৰেম পাতিছিলে তাতে তাই পাৰ্টিচিপেট কৰিব সেইকাৰণে তাই এনেকৈ ৰাতিপুৱা উলিয়াই দিব লগা হ'ল এইফালে বৌয়ে মই আকৌ থ'বলৈ আহিলোঁ স্কুলত আৰু এইটো হৈছে তাই আজিৰ ফাইনেল লুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আমাৰ মৰম লগাজনী তাই স্কুলত সোমাই বৌয়ে মই আকৌ উভতিলোঁ আৰু আপোনালোকক কৈছিলোঁ যে মই সিহঁতৰ স্কুলৰ চাৰিওকাষৰ পৰিৱেশটো দেখাম বুলি ইয়াত চাই লওক ইমান বেছি ধুনীয়া ন চাৰিওফালে গছ আছে আৰু ইমান বেছি পৰিষ্কাৰ কৰি ৰাখে সদায় ৰাতিপুৱা ঝাৰু মাৰে
মানে সোমাই গৈয়ে মনটো কিবা এটা ভাল লাগে আৰু চাফা পৰিষ্কাৰ হৈ থাকিলেতো সকলোৰে মনটো ভালেই লাগে ন বস্তুবোৰ চাই ইমান ধুনীয়া ধুনীয়া গছ আছে আৰু সেউজীয়াবোৰতো সদায় সকলোৰে প্ৰিয়ই হয় মোৰ পিছে প্ৰিয় আপোনালোকৰ কথা নাজানো বাৰু মোৰ ভাল লাগে এনেকৈ গছবোৰ দেখিলে আৰু আগলৈকো মই ভিডিঅ' কৰিছোঁ চাই থাকিব ইমান বেছি ধুনীয়া পৰিৱেশটো তো চাই থাকক ভিডিঅ'টো দেখিব আপোনালোকে আৰু ধুনীয়া ধুনীয়া গছ আছে আগলৈ বহুত ধুনীয়া লাগে ন Bye bye. A few moments later. গুটিহঁতক স্কুলত পঠালোঁ সোমাই দি একদম জল্দি হৈছিলে ষ্টুডেণ্টবোৰ আহি পায়ে গৈছিলে পঠাই মেলি এতিয়া আমি বৌয়ে মই ধুনীয়াকৈ একদম চাই পেলাই চাই দিয়ক এনেকৈ গ্লাছখন উঠাই দিয়ক এইফালে বৌ বহি আছে এইফালৰ পৰা মানে পোহৰটো পৰি আছে যে সেইকাৰণে আন্ধাৰ হৈছে মুখখন দেখি পোৱা নাই এতিয়া আমি হোটেলৰ পৰা কিবা কিবি লৈ গৈছোঁ খাম এতিয়া খুলি আহিয়ে এইফালে আমাৰ ভাবিজি হাই এতিয়া আমি একদম কিবা কিবি লৈ আহিছোঁ খাবৰ কাৰণে গৰম গৰম সমোসা তাৰপিছতে ৰসগোল্লা লৈ আহিছোঁ এতিয়া আমি একদম বহি পেলাই দুইজনীয়ে খাম পেট পূজা কৰিম ৰাতিপুৱাৰ অকণমান আগত গৈ খামগৈ মানে আজি অৱস্থা বহুত বেয়া আমি খাবলৈ মানে জেগাই বিচাৰি পোৱা নাই একদম ইফালে গাড়ীখন ৰখাইছোঁ ইফালৰ পৰা গাড়ীয়ে হৰ্ণ দি আছে মানে ৰাস্তা চাইড দিব লাগে যিহেতু ৰাস্তাটো সৰু হয় সেইফালে একদম আমি খাবৰ কাৰণে ঠাই বিচাৰি ফুৰিব লগা হৈছে ন এইখনতে ৰখিম আৰু ক'ত ৰখিম এইখনতে ৰখিম আৰু এইখনতে একো নাই ন ফাইনেলি আমি খোৱাৰ ঠাই পাই গ'লোঁ এতিয়া এটা গাড়ী ৰখাই আমি পেট পূজা কৰিম ঠাণ্ডা পৰিৱেশ এতিয়া দবাব লাগিব আৰু এতিয়া দবাম পেট মানে পুৰা চেপেটা হৈ আছে গাড়ী নিকালো খানা পানী অকণ খালো এতিয়া আমি একদম খোৱাৰ বস্তু উলিয়াই ল'লোঁ এইফালে আমাৰ পোলাও আৰু এই গ্ৰেভি আমাৰ নয়নবাই বনাই দি পঠাইছে দেই এইফালে সমোসা ৰসগোল্লা এতিয়া আমি খাম ধুনীয়াকৈ আৰু আপোনালোকে চাই থাকক পেট পূজা A few moments later. আমি ঘৰলৈ আহি আছোঁ মানে মই যিহেতু জেঠাইনা ঘৰত থাকিম তো বৌয়ে মোক এতিয়া জেঠাইনা ঘৰত নমাই থৈ ঘৰলৈ যাব আৰু তো আজিৰ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু তেন্তে আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ বাই বাই